Dear student, আজি বেসিক ইংলিছৰ সেকেন্ড ইয়াৰ ক্লাস আৰম্ভ কৰিছো। মোৰ বিশ্বাস তোমালোকৰ আগৰ ভিডিঅ'টোৰ পৰা সাবজেক্ট, হেল্পিং ভাৰ্ব, মেইন ভাৰ্ব আৰু অবজেক্টৰ ধাৰণাটো ক্লিয়াৰ হ'ল। সেন্টেন্সৰ দুটা ভাগ সাবজেক্ট আৰু প্ৰেডিকেটৰ বিষয়ে জানিব পাৰিলা। এতিয়া আমি তাৰ পিছৰখিনি আলোচনা কৰোঁ আহা। আজি আমি আলোচনা কৰিম দৈনন্দিন সঘনে ব্যৱহাৰ কৰি থকা কিছুমান সৰু সৰু সেন্টেন্সৰ বিষয়ে, অৰ্থাৎ তেনে সেন্টেন্স বনোৱা বা কোৱা কিছুমান ইম্পৰ্টেণ্ট টিপছ শিকিম। লগতে তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই ল'বা, যাতে ষ্টেপ বাই ষ্টেপ কথাখিনি বুজাত সুবিধা হয়। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ডিয়াৰ ষ্টুডেণ্ট, আজি সেকেন্ড ইয়াৰ ক্লাছত তোমালোকক ভাৰ্ব অফ টু বি, ভাৰ্ব অফ টু হেভ, বেচিক মডেল, ইম্পাৰেটিভ সেন্টেন্সৰ ওপৰত কিছুমান কথা ক'ম, মানে কিছুমান ইম্পৰ্টেণ্ট টিপছৰ বিষয়ে ক'ম, যিবিলাক জনাৰ পিছত তোমালোকে ইংৰাজী সৰু সৰু কিছুমান বাক্য অতি সুন্দৰকৈ অতি সহজতে ক'ব পৰা হৈ যাবা। ঠিক আছে, এতিয়া ভাৰ্ব অফ টু বি, এই টু বি সম্পৰ্কত আৰু টু হেভৰ সম্পৰ্কত আমি আগৰ যিটো ভিডিঅ' আছিলে তাত বিতংভাৱে কৈছোঁ, কিন্তু তথাপিও আজি অলপ আলোচনা কৰিছোঁ, কিয়নো এই কথাখিনি জনাটো আমাৰ অতি প্ৰয়োজন। এইখিনি কথা নাজানিলে আমি সেন্টেন্সবিলাক শুদ্ধকৈ বনোৱাত বা কোৱাত আমাৰ কিছু অসুবিধা আহি পৰে। ঠিক আছে, ভাৰ্ব অফ টু বি অৰ্থাৎ কুছ হোনা, মতলব কিবা এটা হয়, এনেধৰণে বুজাবৰ কাৰণে ভাৰ্ব অফ টু বিটো ব্যৱহাৰ কৰা হয়। এতিয়া ইয়াৰ যিটো প্ৰেজেণ্ট ফৰ্ম মই আগত কৈছোঁৱে, সাবজেক্ট প্লাছ ইজেম আৰ প্লাছ অবজেক্ট, পাষ্ট ফৰ্মটো হৈছে সাবজেক্ট প্লাছ ভি ৱাজ ৱেৰ প্লাছ অবজেক্ট, আৰু ফিউচাৰটো হৈছে সাবজেক্ট প্লাছ উইল বি প্লাছ অবজেক্ট। এজ ফৰ এক্সাম্পল, মই এটা বাক্য তোমালোকক কৈছোঁ চোৱা, আই এম বিজি। আই এম বিজি বাক্যটো আমি তিনিটা পেটাৰ্ণত ক'ব পাৰোঁ। যেনে সাবজেক্ট হিচাপে যদি আমি আই ধৰোঁ, ভাৰ্বটো যদি আমি এম ধৰোঁ, বা বিজিটো যদি আমি অবজেক্ট হিচাপে ধৰোঁ, তেতিয়া কেনেকৈ হ'ব চোৱা, আই এম বিজি, আই ৱাজ বিজি, আই উইল বি বিজি। অৰ্থাৎ তুমি প্ৰেজেণ্টত ক'ব পৰা যে মই বিজি, আৰু ইয়াত পাষ্টত ক'ব পৰা মই বিজি আছিলোঁ, আৰু ফিউচাৰত হ'ব মই বিজি থাকিম বা ব্যস্ত থাকিম। ঠিক আছে, ঠিক তেনেকৈ হি ইজ এ ষ্টুডেণ্ট, এইটো আমি তিনিটা ফৰ্মত কৰিব পাৰোঁ। হি ইজ এ ষ্টুডেণ্ট, হি ৱাজ এ ষ্টুডেণ্ট, হি উইল বি এ ষ্টুডেণ্ট। ঠিক আছে, এনেধৰণৰ সৰু সৰু তোমালোকে সেন্টেন্স লৈ পেলাই এই তিনিটা পেটাৰ্ণত যিমানেই ক'বলৈ মানে যত্ন কৰিবা বা যিমান প্ৰেক্টিছ কৰিবা, সিমানেই তোমালোকৰ এই ফ্লুৱেঞ্চিটো আহিব, বা ইংলিছৰ ভাষাৰ ক্ষেত্ৰত যিটো দখল, সেই দখলটো তোমালোকৰ লাহে লাহে বৃদ্ধি পাব। ঠিক আছে, এতিয়া ভাৰ্ব অফ টু হেভৰ সম্পৰ্কত কৈছে। ভাৰ্ব অফ টু হেভ অৰ্থাৎ পাছ শুনা, মানে ওচৰত থকা কিবা এটা বস্তু তোমাৰ ওচৰত আছে। ছাপ'জ ধৰা তোমাৰ ওচৰত এখন কিতাপ আছে বা এটা কলম আছে, তোমাৰ ওচৰত এখন গাড়ী আছে, এই আছে এনেধৰণৰ বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ, ভাৰ্ব অফ টু হেভটো ব্যৱহাৰ কৰোঁ। তাৰ যিটো ষ্ট্ৰাকচাৰ সেইখিনি মই পুনৰ কৈছোঁ চোৱা, প্ৰেজেণ্টত হ'ব ছাবজেক্ট প্লাছ হেজ হেভ প্লাছ অবজেক্ট, পাষ্টত হ'ব ছাবজেক্ট প্লাছ হেড প্লাছ অবজেক্ট, আৰু ফিউচাৰত হ'ব ছাবজেক্ট প্লাছ উইল হেভ প্লাছ অবজেক্ট। এজ ফৰ এক্সাম্পল, ছাপ'জ ধৰা চি হেজ এ পেন, তাৰমানে তাইৰ এটা কলম আছে, সেইটো পাষ্টত যদি কোৱা হয় চি হেড এ পেন, তাইৰ এটা কলম আছিল, আৰু ফিউচাৰত হ'ব চি উইল হেভ এ পেন, তাইৰ ওচৰত এটা কলম থাকিব। এনেধৰণে আমি প্ৰত্যেক এনেকুৱা সৰু সৰু সেন্টেন্স কিছুমান লৈ আমি তিনিটা পেটাৰ্ণত এনেধৰণে প্ৰেক্টিছ যদি কৰোঁ, তেতিয়াহ'লে আমাৰ এই টু হেভ ভাৰ্বৰ ক্ষেত্ৰতো আমাৰ দখলটো বৃদ্ধি পাব। ঠিক আছে, এতিয়া আমি আহোঁ বেচিক মডেলছৰ ওপৰত, মানে বেচিক মডেল যিবিলাক ভাৰ্ব, মডেল ভাৰ্বৰ ওপৰত তোমালোকে পাইছে নিশ্চয়। এতিয়া মই এই বেচিক মডেলত 12টা ভাৰ্ব লৈছোঁ। সেই 12টা ভাৰ্ব মই 4টা কেটেগৰীত ভাগ কৰিছোঁ। 4টা ভাগত প্ৰত্যেকৰে তিনিটা তিনিটাকৈ আছে। সেইকেইটা হৈছে কেন, কুড, উইল বি এবল টু, শুড, মাষ্ট, অট টু, হেভ টু, হেজ টু, হেড টু, উইল হেভ টু, ইউজ টু, নিড টু, ডিয়াৰ টু। এইকেইটা আমি চোৱা, এটা ষ্ট্ৰাকচাৰ মই কৈছোঁ, ছাবজেক্ট প্লাছ কেন প্লাছ V1 প্লাছ অবজেক্ট। এই যে কেনটো দেখিছা, এই কেনৰ ঠাইত আমি বিভিন্ন ধৰণৰ এই যিবিলাক মডেল আছে, মডেল ভাৰ্ব আছে, সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। মই জাষ্ট এটা ষ্ট্ৰাকচাৰহে দেখাইছোঁ, তোমালোকে সেইমতে ছাবজেক্টৰ পাছতে এইবিলাক ব্যৱহাৰ কৰিব পাৰিবা। আৰু কেনেধৰণে ক'ব লাগে মই এটা উদাহৰণ দি তোমালোকক কৈছোঁ চোৱা। কেন মানে হৈছে পৰা, সেইটো তোমালোকে জানাই। এতিয়া
এই কেনটো লগাই পেলাই মই এটা বাক্য কৈছোঁ চোৱা হি সাবজেক্টটো মই হি ধৰিছোঁ সাপোজ ধৰা হি কেন প্লে ফুটবল প্লেটো এইটো V1 মানে আগৰ ভিডিঅ'টো তোমালোকক কৈছোঁ মানে ভাৰ্বৰ ফাৰ্ষ্ট যেটো ফৰ্ম হেতু হৈছে V1 আৰু এটো অবজেক্ট এ হি কেন প্লে ফুটবল এটো মই 12টা ফৰ্মত কৈছোঁ কেনেকৈ হ'ব চোৱা he can play football he could play football he will be able to play football he should play football he must play football he ought to play football he has to play football he had to play football he will have to play football he used to play football he need to play football he dare to play football গম পাইছানে এনে ধৰণে আমি এটা হোল সেন্টেন্স লৈ প্ৰত্যেকটো মডেল ভাৰ্বৰ সৈতে আমি এনে ধৰণে প্ৰেক্টিস কৰিব পাৰো আৰু তাৰ অৰ্থবিলাক এনে ধৰণৰ হ'ব মই কৈছোঁ এটা তোমালোকক চোৱা আমি এতিয়া প্ৰথম যেটো কৈছিলো হি ক্যান প্লে ফুটবল মানে তেওঁ ফুটবল খেলিব বা হি ফুটবল খেলিব পাৰে হি কুড প্লে ফুটবল অৰ্থাৎ হি ফুটবল খেলিব পাৰিছিল হি উইল বি এবল টু প্লে ফুটবল অৰ্থাৎ তেওঁ ফুটবল খেলিব পাৰিব হি শুড প্লে ফুটবল তেওঁ ফুটবল খেলা উচিত হি মাস্ট প্লে ফুটবল হি ফুটবল খেলাটো উচিত হি অট টু প্লে ফুটবল হি ফুটবল খেলা উচিত হি হেজ টু প্লে ফুটবল হি ফুটবল খেলা হল হি হ্যাড টু প্লে ফুটবল হি ফুটবল খেলা হৈছিল হি উইল হ্যাভ টু প্লে ফুটবল তেওঁ বা হি ফুটবল খেলিব গম পাইছানে ঠিক তেনেকৈ হি ইউজ টু প্লে ফুটবল অৰ্থাৎ তেওঁ ফুটবল খেলে হি নিড টু প্লে ফুটবল তেওঁ ফুটবল খেলাটো জৰুৰী হি ডিয়াৰ টু প্লে ফুটবল হি ফুটবল খেলাত মানে হি ডিয়াৰ টু প্লে ফুটবল ডিয়াৰ মানে হৈছে সাহস তেওঁৰ ফুটবল খেলাত সাহস আছে বা হিম্মত আছে এনে ধৰণে কি হয় আমি প্ৰত্যেক এনে ধৰণে সৰু এটা বাক্য লৈ পেলাই প্ৰত্যেকটো মডেল ভাৰ্বৰ লগত এনে ধৰণে ইউজ কৰি পেলাই তাৰ অৰ্থটো আমি অসমীয়াত বা হিন্দীত আমি এনে ধৰণে প্ৰেক্টিস কৰিব পাৰো তেতিয়া আমি কি হয় হিন্দীটো আমাৰ ফ্লুয়েন্সিটো আহিব ইংলিছতো আহিব আৰু আমি অসমীয়াটো পাৰিমেই নহয় জানো হিন্দীত এনে ধৰণে হ'ব ধৰা এতিয়া আমি ইংৰাজীত কি কৈছিলো হি ক্যান প্লে ফুটবল নহয় জানো হেতু হ'ব ও ফুটবল খেল सकता है वो फुटबल खेल सकता था ही कुड प्ले फुटबल टू और ही विल बी एबल टू प्ले फुटबल अर्थात वो फुटबल खेल सकेगा ही शुड प्ले फुटबल अर्थात वो फुटबल खेलना चाहिए ही मस्ट प्ले फुटबल वो फुटबल खेलना ही चाहिए ही ऑट टू प्ले फुटबल वो फुटबल खेलना चाहिए ही हैज टू प्ले फुटबल वो फुटबल खेलना पड़ता है ही हैड टू प्ले फुटबल अर्थात वो फुटबल खेलना पड़ता था ही विल हैव टू प्ले फुटबल अर्थात वो फुटबल खेलना पड़ेगा ही यूज टू प्ले फुटबल वो फुटबल खेला करता था ही नीड टू प्ले फुटबल वो फुटबल खेलना जरूरत है ही डियर टू प्ले फुटबल वो फुटबल खेलने में हिम्मत है এনে ধৰণে আমি কি কৰিব পাৰো ইংৰাজীটো কৰিব পাৰো তেনে আৰু সৰু সৰু বাক্য এনে ধৰণে ইয়াত মই এটা দিয়া আছে তোমালোকক চোৱা আই ক্যান কুক টু ক'ব পাৰা আই ক্যান কুক আই কুড কুক আই উইল বি এবল টু কুক আই শুড কুক আই মাস্ট কুক আই অট টু কুক আই হ্যাভ টু কুক I had to cook, I will have to cook, I used to cook, I need to cook, I dare to cook. এনে ধৰণে তোমালোকে অসমীয়াটো এবাৰ কৰি প্ৰেক্টিস কৰিবা আৰু হিন্দীটো কৰিবা ঠিক আছে এতিয়া আমি ইম্পাৰেটিভ সেন্টেন্সৰ সম্পৰ্কত কম ইম্পাৰেটিভ সেন্টেন্স হৈছে কি যেটো সাধাৰণতে আমি কমান্ড দিয়া বা ৰিকুৱেষ্ট কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ তাৰ কিছুমান টিপছ আছে ইয়াৰ চাৰিটাৰ মই পইণ্ট দিছোঁ চোৱা V1 প্লাছ অবজেক্ট ডোন্ট প্লাছ V1 প্লাছ অবজেক্ট নেভাৰ অব্লিক অলৱেজ প্লাছ V1 প্লাছ অবজেক্ট let's plus V1 plus object এই বস্তু যে দিয়া আছে ইয়াত V1 মানে কি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম সাপোজ ধৰা মই ইয়াত গো ধৰি ললো গো আৰু অবজেক্টটো লিখিলো আমি কি দেয়াৰ এতিয়া এই গো দেয়াৰ এটুকে আমি কি কৰিব পাৰো এই পাঁচটা ফৰ্মত মই কৈছো একটা সেন্টেন্সকে পাঁচটা ফৰ্মত কৈছো চোৱা গো দেয়াৰ ডোন্ট গো দেয়াৰ নেভাৰ গো দেয়াৰ অলৱেজ গো দেয়াৰ লেটস গো দেয়াৰ মানে হে একেটা সিম্পল সেন্টেন্স আমি পাঁচটা মানে প্যাটাৰ্নত ক'ব পৰা হলো ঠিক তেনেকৈ আমি বেলেগ ধৰণে আৰু এটা ধৰি ল'ব পাৰো তা প্লে ফুটবল ইয়াত ধৰা প্লে ফুটবল ইয়াত দিয়াই আছে এইবিলাক কথা তলত মই জাস্ট মই তোমালোকক বুজাই দিছো প্লে ফুটবল ডোন্ট প্লে ফুটবল নেভাৰ প্লে ফুটবল অলৱেজ প্লে ফুটবল লেটস প্লে ফুটবল অৰ্থাৎ ফুটবল প্লে ফুটবল অৰ্থাৎ ফুটবল খেলা ডোন্ট প্লে ফুটবল কেতিয়া ফুটবল নেখেলিবা নেভাৰ প্লে ফুটবল কেতিয়া ফুটবল নেখে অলৱেজ প্লে ফুটবল সদায় ফুটবল খেলিবা লেটস প্লে ফুটবল ফুটবল খেলো আহা তেনেধৰণে হেল্প হিম ধৰা এটো হেল্প ভাৰ্ব V1 ৰ ঠাইত তোমালোকে হেল্প দিলা
আৰু অবজেক্টৰ ঠাইত হিম দিলা এতিয়া কি হ'ব হেল্প হিম ডোন্ট হেল্প হিম নেভাৰ হেল্প হিম অলৱেজ হেল্প হিম লেটছ হেল্প হিম অৰ্থাৎ হেল্প হিম মানে তেওঁক সহায় কৰা ডোন্ট হেল্প হিম তেওঁক সহায় নকৰিবা নেভাৰ হেল্প হিম তেওঁক কেতিয়াও সহায় নকৰিবা অলৱেজ হেল্প হিম তেওঁক সদায় সহায় কৰিবা লেটছ হেল্প হিম তেওঁক সহায় কৰোঁ আহা নহয়নে ঠিক তেনেকৈ আমি মেক চেণ্টেন্সৰ ওপৰত ক'ব পাৰোঁ মেক চেণ্টেন্স মানে কি চেণ্টেন্সটো বনোৱাবলৈ ক'লোঁ ডোন্ট মেক চেণ্টেন্স নবনাবা নেভাৰ মেক চেণ্টেন্স কেতিয়াও চেণ্টেন্স নবনাবা অলৱেজ মেক চেণ্টেন্স সদায় চেণ্টেন্স বনাবা লেটছ মেক চেণ্টেন্স বনাওঁ আহা এটা দেখিলানে এই যে টিপছ এই সৰু সৰু টিপছকেইটাৰ জৰিয়তে আমি সহজে মানে কি কৰিব পাৰিছোঁ এই সৰু সৰু বাক্যবিলাক সুন্দৰকৈ ক'ব পৰা হৈছোঁ আৰু এইখিনি যদি তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰা তেতিয়াহ'লে তোমালোকৰ এই ভাষাটো ক'বলৈ সহজ হৈ পৰিব সৰু সৰু আমি সদায় কৈ থকা চিম্পুল বাক্যবিলাক আমি সহজে ক'ব পৰা হ'ম এই টিপছবিলাক যদি আমি ভালধৰণে শিকোঁ আৰু এইবিলাক এনেই জাষ্ট তুমি এবাৰ চালে নহ'ব তুমি বাৰে বাৰে ভিডিঅ'টো চাই যদি প্ৰেক্টিছ কৰা কথাবিলাক তোমালোকে লিখি লোৱা নিজৰ শব্দৰে নিজৰ আখৰে যদি লিখি পেলাই ঘৰত প্ৰেক্টিছ কৰা তেতিয়াহ'লে কি হ'ব তোমালোকে অতি সোনকালে এই কথাখিনি আয়ত্ব কৰিব পাৰিবা যে মোৰ ইউ প্ৰেক্টিছ মোৰ ইউ লাৰ্ণ বুলি কথা এটা আছে তুমি যিমানে প্ৰেক্টিছ কৰিবা সিমানে তুমি ধুনীয়াকৈ শিকিব পাৰিবা ডিয়াৰ ষ্টুডেণ্ট ইমানতে আজি ভিডিঅ'টো মই সামৰণি মাৰিছোঁ বা শেষ কৰিছোঁ আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টোৰ যোগেদি অলপ হ'লেও কিবা শিকিব পাৰিছা আৰু তোমালোকে যদি একচুৱেলি ভালধৰণে শিকিব পাৰা মোৰ শ্ৰমটো সাৰ্থক হ'ব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা তোমাৰ ফ্ৰেণ্ড চাৰ্কলত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই কথাবিলাক সুন্দৰকৈ আয়ত্ব কৰিব পাৰে তেতিয়াহ'লে আজিলৈ সামৰিছোঁ গুড নাইট